আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মানে আমি বনাম পটলৰ দোৰমা। আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মানে আমি বনাম পটলৰ দোৰমা। পটলৰ দোৰমা বনাবলৈ আমি পটলখিনি এনেকৈ গাঁত কৰি ল'ব লাগে। মই তিনিটা কৰি থৈছোঁ অলৰেডি। আৰু এই বস্তুকেইটা পেলাব নালাগিব, ৰাখিব লাগিব। এতিয়া কেনেকৈ কৰিব লাগে মই বস্তু তাৰ কাৰণে এটা চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এই পটলটোৰ মুখখন এনেদৰে কাটি ল'ব লাগিব প্ৰথম। তাৰপৰা এই বস্তুটো আমি ধুনীয়াকৈ এনেকৈ উলিয়াব লাগিব ইয়াত। এই বস্তু এনেকৈ এইদৰে আমি উলিয়াই পেলাব লাগিব। হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল। তো এইখিনি যিখিনি আমি উলিয়ালোঁ এইখিনি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচিব লাগিব। এইধৰণে আমি মিক্সিত লৈ ল'ম বস্তুখিনি কমপ্লিট। তাৰপৰা পিচি দেখাই আছোঁ, ৰ'ব। এয়া পটলৰ দোৰমাখিনি মানে গোটেই হেৰিখিনি আমি মিক্সিত মাৰিলোঁ এনেধৰণে ওলাই গ'ল। এতিয়া এইখিনি কি কৰিব লাগিব পাছৰ পৰ্যায়টো আমি দেখাই আছোঁ, ব'লক। পনীৰ পেষ্ট, বিলাহী পেষ্ট, পিঁয়াজ, চেনি, নিমখ, পটলৰ গুটিৰ পেষ্ট, কটা জলকীয়া, আদা নহৰু পেষ্ট, নৰসিংহ পাত, কাজুৰ পেষ্ট। কেৰাহীত ৰিফাইন অইল গৰম কৰি ল'লোঁ। এতিয়া পিঁয়াজ দিম। হালধি, কাশ্মীৰ, পনীৰৰ পেষ্ট, গোটেই বস্তুকেইটা আমি উঠাই ল'ম। দোকানত এই ঘৰত দিলে সিহঁতৰ ঘৰত এইটো যে এই পাম দিয়ে দেখিছ নাই?
পিঁয়াজ, নমক, বিলাহী পেষ্ট, হালধি, কাশ্মীৰ, গৰম মছলা, পনীৰৰ পেষ্ট, শুকাই গৈছে অকণ পানী, কাজু পেষ্ট, জলকীয়া কুটি থোৱা, অলপ পানী, পটলখিনি, অলপ কিচমিচ, অলপ বাটাৰ, নৰসিংহ পাত, হৈ গ'ল পটলৰ দুৰমা। Thank you.